নমস্কাৰ ৰাইজ, আজিৰ ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভাইটিক দেখিছেনে কি কৰি আছে? সিহঁতি মানে খুৰীহঁতৰ ঘৰলৈ যাব লৈছিলে। যিহেতু আমাৰ ইয়াত বহুত বেছি বান্দৰ ওলায়, সেইটো কাৰণে মই সিহঁতক দুটাক মইনাকে আৰু ভাইটিকে আগবঢ়াই দিবলৈ বুলি আহিলোঁ। সিহঁতি বান্দৰলৈ ভয় কৰে যে। আৰু এইফালে চাওকচোন আজিকালি যে কেনেকুৱা বস্তুবোৰ ওলাই নহয় জানো। আৰু মই এইফালে বৌহঁতৰ ঘৰলৈ ওলাইছোঁ। আপোনালোকৰ ফালে বিহুৰ পিঠা কি পুৰিছে ক'ব দেই। মই এইফালে বৌৰ লগত ইডলি পিঠা পুৰিবলৈ বুলি আহিলোঁ বৌহঁতৰ ঘৰলৈ। এইফালে ভণ্টিয়ে নাৰিকলটো কাটি দিছে। মই যিহেতু নাৰিকল কাটিব নাজানো, তাই নাৰিকল খায়ো ভাল পায় আৰু কাটিও বহুত বেছি ভাল পায়, সেইটো কাৰণে তাইকে নাৰিকলটো কাটিবলৈ দিলোঁ। আপোনালোকে কি পিঠা পুৰিছে কমেণ্ট কৰিব দেই। আৰু মই এইফালে ইডলি পিঠাহে আজি পুৰিছোঁ আৰু মায়ে পুৰিব বাৰু। মই এইফালে বৌহঁতৰ ঘৰত পুৰিবলৈ বুলি আহিলোঁ, বৌও পুৰিব মানে আজি। আৰু এইফালে চাওকচোন গধূলি হ'ল আৰু সিহঁতি নাৰিকলৰ পানীখিনিৰ লগত কাজিয়া লাগি দেখিছেনে ডাঙৰ মাইনাই কেনেকৈ কান্দি আছে। আৰু এইফালে আধা আধি হ'লে অলপমানহে আছেগৈ। আমি বৌয়ে মই দুইজনীয়ে পুৰিছোঁ। এইফালে আকৌ পিঠা চিঠা পুৰি মেলি আমি থিয়েটাৰ চাবলৈ বুলি আহিলোঁ। থিয়েটাৰখন চাই ভালেই লাগিলে বাৰু আৰু বহুত বেছি ঠাণ্ডা হৈছিলে। আমি প্ৰথম দিনাখনেই গৈছিলোঁ, যিহেতু ইমান বেছিও মানুহ নাছিলে বাৰু। আৰু থিয়েটাৰখন চাই ভালেই লাগিলে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট এটা ভিডিঅ'ত লগ